নমস্কাৰ সবাইকে কি খবৰ কৰে আগতে সকলো ভালে আছে আৰু ফাইনালি আজি এটা স্পেশাল ভিডিও ওপৰত লৈ আইছো সেকেন্ড স্পেশাল ভিডিও হয় এটো এটো মাহৰ বছৰ নহয় এটো মাহৰ আৰু কব গলে ধামাকা ভিডিও লৈ আইছো এবাৰ জুলাইত আপোনাক কি নতুন ফোন দেখা পাব কি ফোন সো সকলো স্পেসিফিকেশনস কম আপোনাৰ পুৰা একদম লিষ্ট লৈ আইছো পুৰা সাউন্ড উনি ভাল লাগিছে চাগে এটো কথা ধামাকা ফোন এবাৰ লঞ্চ হ'ব প্ৰায় ভাগ কব গলে কম্পিটিশন কব গলে ফ্লেগশিপ ফোন সব কব গলে বৰহুন ফ্লেগশিপ মানে কি গম পায় মই অলৰেডি বহুত ভিডিও বুজাই দিছো যোন আইফোন লেভেলৰ একে থাকে হেবলা ফ্লেগশিপ ফোন বুলি কয় এন্ড্ৰইডৰ যোন আইফোন লেভেলৰ থাকে হেবলা ফ্লেগশিপ বুলি কয় এটো কথা বাকি এবাৰ কৈ দিছো যিমান ন এক্সট্ৰাকে হেটো কথা লগত এটা ভিডিও আৰম্ভ কৰো আপলাই সে টেক আছে মল আনজুৰিকা সবসে বলো ভিডিও আৰম্ভ কৰো সো সমাগিৰাজ ভিডিও আমি আৰম্ভ কৰো কথা আপোনাক এটা ফোন কম CMF So heavy CMF কি বস্তু কোম্পানি নাম নেকি নহয় কোম্পানি নাম আসলে ফোনৰ কোম্পানিৰ নাম হয় CMF1 এটা ফোন যোনটো কব গলে নাথিং ৰ লগত একদম কম্পেয়াৰ নকৰিব দেখিবলৈ কব গলে বৰ্তমান একে পাই আছে বা গুগল পিক্সেল নিচা দেখিবলৈ একে পাই আছে বাট বৰ্তমান যোনটো আপডেট পাইছো এই আপডেট হিচাপে CMF41 20000 আন্ডাৰ এপ্লাই পাব 50 প্লাস 50 MP দুটা কেমেৰা পাব লগত আপোনাৰ 6.5 ইঞ্চৰ আৰু 33 ওয়াটৰ চাৰ্জাৰ লগত আপোনাকৰ ইয়াৰ যোনটো গেমিং প্ৰচেছৰ হ'ব Mediatek Dimensity 7200 Pro যোনটো কব গলে পাৰফেক্ট গেমিং পাৰফৰমেন্স কৰিব এই ফোনৰ কব গলে নাথিং ৰ লগত একো টাৰ্মছ নাই কিন্তু CMF নিউ কোম্পানিতে লঞ্চ হ'ব নিউ ফোন লঞ্চ কৰিব সো এটো চাও মাৰ্কেটত কেনেকুৱা হয় কিন্তু যোনকি পাৰফৰমেন্স বৰ্তমান দিছে এই সাপোর্ট কৰিব তাগৰা এটা কম্পিটিশন হ'ব বেলেগ ফোনৰ লগত এটো কথা মাৰ্কেট ডাউনৰ কথাও আহি যায় কিন্তু যেতিয়া এটা ভাল বস্তু বলে এটা বস্তু ভ্যালু সদায় কমি যায় হেটো কথা নেক্সট আপলোড কয় নেক্সট ফোন ওপৰত আৰু যোনটো CMF ফোনৰ 32 MP সেলফি কেমেৰা 5000 mAh বেটাৰি থাকিব যোনটো কব গলে মজা আছে খালি চাৰ্জাৰটো অলপ 33 ওয়াট কম বুলি এটা বাকি যেতিয়া ফোন তো লঞ্চ হ'ব তেতিয়া গম পোৱা যাব হেতু গাইস এতিয়া কম OnePlus Nord 4 ফাইনালি OnePlus Nord গম পায় কলিজাৰ টুকুৰা হয় কব গলে OnePlus ৰ যেটো Nord 3 যেতিয়া পাইছে OnePlus এর কব গলে জোৰকে বেছি বাঢ়ি গৈছে সো OnePlus Nord 4 লঞ্চ হ'ব যেটো কব 30000 ৰ আন্ডাৰ ফোনটো পোৱা চান্স আছে লগত আপোনালোকৰ 100 ওয়াটৰ চাৰ্জাৰ 6.74 ইঞ্চ AMOLED ডিসপ্লে যেটো কব গলে পাৰফেক্ট আছে লগত আপোনালোকৰ Snapdragon 7S Gen 3 যেটো কব গলে পাৰফেক্ট প্ৰচেছৰ বেষ্ট প্ৰচেছৰ গেমিং প্ৰচেছৰ লগত আপোনাৰ 4500 বা 5000 mAh বেটাৰি ঠিক আছে লগত আপোনালোকৰ ইয়াৰ 16 MP সেলফি কেমেৰা পাব যেটো কব গলে মজা পারফেক্ট আছে সেলফি কেমেৰা ক্ষেত্ৰত আৰু এটো কব গলে প্ৰাইস তো কব গলে বহুত মজা বুলি কোপৰা যায় আন্ডাৰ আপোনাৰ 30000 আন্ডাৰ এই ফোনটো হ'ব যেটো কব গলে OnePlus ৰ এটা পারফেক্ট বুলি গম পোৱা গৈছে আৰু আমি আপডেট পাই যাম কেনেকুৱা এতিয়া আপোনালোক কম 50000 টকা 50000 আন্ডাৰ ফোনৰ বিষয়ে কম সো 50000 আন্ডাৰ বৰ্তমান ফোন লাইছে Samsung Fold 4 phones so Fold phones কব গলে বহুত বৰখুন হৈ আছে কি Samsung কব গলে Fold phones কন্টিনিউ লঞ্চ কৰি আছে সো হিচাপত যোনটো এবাৰ আছে এই ফোনটো বলে 40000 আন্ডাৰ এপ্লাই পাব হেতু কথা যোনটো কব গলে পারফেক্ট 40000 আন্ডাৰ Fold phones মানে কি বিক্ৰী পাই গৈছে বিকজ ইনো Fold phone 70 1 লাখ টকা ফোন যদি মানুহ ইমান কিনি আছে বেলেগ ফোন বাদ দি পিনে সো হিচাপত Fold phone এবাৰ সেল ভাল হ'ব নেক্সট আপলোড কৰিলিয়া নেক্সট আপলোডৰ Oppo Reno12 6.7 inch 120Hz AMOLED display po sans Oppo new phone la 50 plus 50 back camera logot apuna 50 MP selfie camera 5000 mAh battery logot apuna junto yaar performance ko bole perfect performance thikiba Oppo ko bole best phone laise he support ulaise mano ki ulabo so support age bhai gombe update pai thakim baki mo apuna sonrim tek asan chalo next style nothing jano competition rokhi dikibo so nothing a plan kori ase nothing for nai eku nokore bahut dukhor kotha hol nothing or nai আছে 3 দেৱালি কৰিছো নাথিং 3 ওলাব নাথিং ফোন 3 বিকজ নাথিং ফোন 3 টো আপোনাৰ গব গলে বহুত আপডেট আৰু বহুত প্ল্যান বনাই আছে নাথিং ৰ বহুত প্ল্যানছ আছে এবাৰ নাথিং 3 লৈ সো হিচাপত নাথিং যোন 2 লৈছিল এটো 1 ক কম্পিট কৰিব নোৱাৰিলে যোন কব গলে বহুত ডিমোটিভেটৰ কথা কিন্তু এবাৰ নাথিং 3 কব গলে প্ৰায় ভাগ বহুতখিনি চেষ্টা কৰি লৈছে মানে কি এবাৰ ভাল আপডেট আমাক দিব যেনেকা আপোনাৰ ক্যামেৰা কব গলে বহুত মজা হ'ব লগত আপোনাৰ Snapdragon 8S Gen 3 পাব লগত আপোনাৰ ট্ৰিপল ক্যামেৰা সেটআপ পাব যোনটো কব গলে পারফেক্ট 40000 45000 আন্ডাৰ এই ফোনটো হ'ব সো মোৰ হিচাপত কব গলে বেষ্ট ফোন বুলি ক'ব পৰা যাব কিন্তু চাও যে নাথিং ফোন 1 2 যোনটো লেভেল আছে সেইটো বিট কৰিব পাৰে আৰু এক্সট্ৰা আমাক লাইক ক'ব গলে হয় একে থাকিলে তো কোন সেকেন্ড এটা নাথিং 1 যেনেকুৱা নাথিং 2 A2 তেনেকৈ আছিল বাট জাস্ট লাইটটো উল্টা কমাই দিছিল সো হিচাপত সেলটো অলপ কমি গল নাথিং ৰ কিন্তু এনে পাৰফৰ্মেটিক ফোন বুলি ক'ব পৰা যায় কিন্তু নাথিং ৰ এটা বস্তু প্ৰবলেম কি হৈছে যে কি modification hour lage mano customers hetu কথা next আপোনাৰ কয় Samsung event হ'ব যোনটো 2 বছৰ মত জাস্ট এবাৰ হয় সো Samsung এলেবে Galaxy Z Flip 6 ৰ বিষয়ে কমিটা 6.7 ইঞ্চেছৰ এখন ডিসপ্লে যো ডাইনামিক AMOLED ডিসপ্লে যোনটো বলে পারফেক্ট লগত আপোনাৰ কৰি ইয়াৰ ব্যাকখন ফোল্ড হৈছে ব্যাক যোনটো গ্লাস 6.4 ইঞ্চৰ যোনটো বলে পারফেক্ট
Snapdragon 8 Gen 3 হ'ব যেটো ক'লে পাৰফেক্ট গেমিং প্ৰচেছৰ পাব লগত আপোনাৰ 50+12 আল্ট্ৰা ওয়াইডিং লেন্স 4000 mAh বেটাৰী 10 জুলাই আণ্ডাৰত আপোনাৰ এই ইভেন্টটো হ'ব আৰু তেতিয়া 10 জুলাই দিনাখন এই ফোনটো লঞ্চ হ'ব মানে কি আজি 8 তাৰিখ হ'ল আজি 7 তাৰিখ হ'ল 3 দিনৰ পিছত Samsung ইভেন্টত এই Samsung Z Flip 6 টো দেখা পাম এটোই নেক্সট এল প্লাস Samsung Z Fold 6 Ultra সো এটো ক'ব গলে আপোনাৰ 8 বা 15 জুলাই আণ্ডাৰত লঞ্চ মানে কালি বা 15 তাৰিখ জুলাইলৈকে লঞ্চ হৈ যাব এটো ক'ব গলে পাৰফেক্ট ফোন বুলি ক'ব পৰা যায় FE সিৰিজ Samsung ক'ব গলে বহুত ওলাইছে FE সে আপোনাৰ ফ্লেগশিপ ফোন ক'ব গলে 6.1 ইঞ্চ AMOLED ডিসপ্লে যেটো ক'ব গলে 5012+8 তিনটা কেমেৰা দেখা পাব যেটো ক'ব গলে মজা IP68+ আপোনাৰ যোনটো ইয়াৰ Snapdragon processor থাকিব যেটো ক'ব গলে মজা প্লাস 50000 আৰু 60000 আৰু ফোনটো হ'ব Samsung ক'ব গলে ফ্লেগশিপ লেভেল যেটো মিক্স থাকে সব ক'ব গলে ফ্লেগশিপ প্লাস Android মিক্স বনাই পিনে এই ফোনটো Samsung ৰ সিৰিজ থাকে সিৰিজটো ক'ব গলে বহুত সেল হৈছে ক'ব গলে বহুত মানুহে কিনিছে এটো কথা নেক্সট আপলা কইল IQ টো ক'ব গলে তল পিছ পৰি থাকে IQ ক'ব গলে ফ্লেগশিপ ফোন লবা IQ 29 phone turbo যেটো ক'ব গলে পাৰফেক্ট ফোন অফ ফ্লেগশিপ ফোন অফ 6.7 ইঞ্চ 144 হাৰ্টজ কেমেৰা যেটো ক'ব গলে 6000 mAh বেটাৰী 80 ওয়াট চাৰ্জাৰ 50+8 যোনটো ক'ব গলে কেমেৰা 16 MP সেলফি কেমেৰা Snapdragon S Gen 1 প্ৰচেছৰ যোনটো ক'ব গলে পাৰফেক্ট প্ৰচেছৰ হয় সো এই ফোনটো ক'ব গলে ধাবাকা দিব সো হিচাপত আই আপডেট আমি গম পাম এটো এট লাষ্ট এল আপোনাৰ ফোনটো ভাই কম ফোনটো হল আপোনাকৰ IQ ৰ ক'ব গলে 2 Pro IQ 2 Pro new phone ta ola 6.7 is 144 hertz 50+50+64 periscope lens pabo jeto kole perfect camera periscope boli kole extra ki zoom into zoom korile complete হৈ গল নহয় আৰু এক্সট্ৰা আছে সো periscope zoom বুলি কোৱা যায় হেতুৱে লগত আপোনাৰ 16 MP selfie camera 5000 mAh battery 6464900 under Snapdragon 8 Gen S 3 পাবো যুত বেস্ট গেমিং প্ৰচেছৰ 64900 rupees আপলাই ফোনটো হ'ব সো এসব জুমকিরা ফোন বিষয় কলো একিরা ফোন জয় আমি দেখাম চাও কি আপডেট হয় আৰু এক্সট্ৰা আৰু কিবা কিবা মই যিমান কি লিক্স কিনে আপোনাক কৈছো লগত চাও কি এই ফোন দেখা পায় বাকি টেক আসামৰ ভিডিও পাবই জুনকিনি ফোন হ'ব ৰিভিউ কৰিম আমি ডিটেইলছ সমাজ জনামে হেটো কথা বাকি আপোনাৰ মন্তব্য কব আৰু বাকি কি ভুল হৈছে এটো কমেন্টত জনাব লগ পাম নেক্সট এই প্ৰতিষ্ঠা টাটা বাই বাই জয় অসম শুভৰাত্ৰি